নমস্কাৰ মই আজি ক'ব বিচাৰিছো এতিয়া বৰ্তমান সকলো ঠাইতে এবিধ সৰ্দি জ্বৰ কাহ হৈ আছে অকল ইয়াতে নহয় গোটেই ভাৰতবৰ্ষৰ সকলো ঠাইতে হৈ আছে আৰু এই যেটো হৈ আছে এটো আসলতে মানুহৰ মাজত আসলতে খুব এটা আতংকৰো কিছুমান মানুহৰ মাজত আতংকৰো সৃষ্টি কৰিছে যেটো আকৌ কোভিড আহিল কিছুমানে মোক কৈ আছে যে স্যাৰ এবাৰ আকৌ লকডাউন হ'ব নেকি তো এতিয়া কথা হল আসলতে এতিয়া যেটো সৰ্দি জ্বৰ কাহ এবিলাক হৈ আছে এটো আসলতে কি বস্তুটো কিনো যেটো হৈ আছে আসলতে এটো বেমাৰটো কি এই বেমাৰটো হল আসলতে ইয়াতে কিছুমান ভাইৰাল জ্বৰো আছে আৰু কিছুমান আসলতে JN1 বুলি কয় JN1 আসলতে এটো আগত যেটো কোভিড-19 আছিল কোভিড-19ৰ আসলতে এটো এটা সাব ভেৰিয়েন্ট মানে কি আসলতে এটা বস্তুৱে যেতিয়া কিবা এটা বস্তু তাৰ মুড খলায় মানে এটা বস্তু যেতিয়া লাহেকে তাৰ আগৰ অৱস্থাটো এৰি বেলেগ এটা অৱস্থালৈ যায় কেতিয়াবা সেই বস্তুটোকে আসলতে সাব ভেৰিয়েন্ট বুলি কয় আৰু এই সাব ভেৰিয়েন্ট বিলাক কেতিয়াবা কিছুমান ক্ষেত্ৰত প্ৰায়বিলাক সাব ভেৰিয়েন্টে আসলতে ভয়াবহতা আগৰ তুলনাত নাথাকে এতিয়া কথা হল যে আসলতে এই যেটো হৈ আছে এটোৰ লক্ষণ বিলাক কিনো ইয়াৰ লক্ষণ বিলাক হল আসলতে এজন যেতিয়া ৰোগী এই JN1 ৰ দ্বাৰা আক্ৰান্ত হয় তেওঁৰ গাত আসলতে যিবিলাক লক্ষণে দেখা দিয়ে লক্ষণ বিলাকৰ ভিতৰত বেছিখিনি হল সৰ্দি কাহ জ্বৰ ডিঙিটোৱে এই ডিঙিৰ এখিনিত যেন কিবা লাগি আছে এই কিবা আসলতে যেটো আমাৰ সৰ্দি জ্বৰ হলে যেটো হয় হেতু নাকৰ পৰা পানী ওলাই থাকে জ্বৰ ভাৱটো থাকে গাত বিষ থাকে আৰু পেশেন্টে যথেষ্ট দুৰ্বল অনুভৱ কৰে খুব দুৰ্বল অনুভৱ কৰে অলপ গাটো ঘামেও এইবিলাক হল এই যিবিলাক আসলতে সাধাৰণতে আমি যিবিলাক ভাইৰাল জ্বৰত আসলতে যিবিলাক লক্ষণ সেইখিনি লক্ষণে আসলতে কৰোনাটো আসলতে যেটো আছিল এটো এক প্ৰকাৰ ইনফ্লুয়েঞ্জা টাইপৰ বস্তু আছিল কিন্তু আসলতে সেই সময়ত বহু মানুহ আসলতে ভয় খাই পেলাই মৰিল বেমাৰটো যিমান মৰিছে তাতকে বেছি মানুহ ভয় খাই মৰিছে আৰু এতিয়া JN1 যেটো আছে এটো ভয় খাবলগীয়া একোই নাই ইট ইজ নাথিং কিন্তু এতিয়া কথা হল এতিয়া আমি যেটো আগত কৰোনা হৈছিল কৰোনা হতে এই লক্ষণ বিলাকটো আছিল লগত পেশেন্টে কিবা এটা বস্তু যেতে খাই তাৰ সোৱাদ নাপাইছিল আকো কিবা এটা বস্তু যেতে এনেকে হুঙিলে বস্তুটো গুণ নাপাইছিল কিন্তু এতিয়া JN1 যেটো এতিয়া যেটো জ্বৰ সৰ্দি কাহ জ্বৰ এতিয়া হৈ আছে এটোত কিন্তু এই লক্ষণ বিলাক একো নাথাকে এই লক্ষণ বিলাক আসলতে ইয়াত একো নাথাকে যে কিবা গুণ নাপায় কিবা বস্তুৰ সোৱাদ নাপায় তেনেকুৱা ধৰণৰ কোনো কথাই নাথাকে এতিয়া মোক সিদিনা মাজতে এজনে খুদিলে যোৱাকালি এজনে খুদিলে যে স্যাৰ এই যেতিয়া এতিয়া যেটো কৰোনা হৈ আছে এই কৰোনাটো কিবা ভয়াবহ নেকি এটো নাথিং এটো চিন্তা কৰিব লগা নাই এটো অন্তত 2-3 দিনতে বেমাৰটো ঠিক হৈ যায় আপুনি অলপ নৰমাল কিবা কিবি ঔষধ খাওক এন্টি এলাৰ্জি মেডিচিন খাওক পেৰাসিটামল খাওক তাৰ পিছত যদি কাহ আছে কাহৰ ঔষধ খাওক আৰু যদি এই বেছি অকমান সমস্যাটো অকমান বেছি আছে তেতিয়া লগত এন্টিবায়োটিক খাওক কিন্তু এটা কথা মনত ৰাখিব এই ঔষধ বিলাক আপোনালোকে যেতিয়া খাব পেৰাসিটামল হওক এন্টি এলাৰ্জিক মেডিচিন হওক এন্টি এলাৰ্জিক কফ সিৰাপ হওক বা এক্সপেক্টৰেন্ট হওক বা এন্টিবায়োটিক যিয়ে ঔষধ নাখাও কিন্তু উইদাউট ডক্টৰছ এডভাইস আপোনালোকে ঔষধ নাখাব কাৰণ যিকোনো ঔষধ আমি যিকোনো ঔষধে খাও উইদাউট ডক্টৰছ এডভাইস আসলতে ঔষধ খাব নাপায় কাৰণ যি এটা কথা সদায় মনত ৰাখিব যি বস্তুৰ একচন থাকে তাৰ সদায় ৰিএকচন থাকে এতিয়া ভিটামিনৰ আপুনি যদি ভিটামিনো খায় ভিটামিনৰ পৰা আপোনাৰ ক্ষতি হ'ব পাৰে পেৰাসিটামলটো যদি আপুনি যধেমধে খায় পেৰাসিটামলৰ পৰা আপোনাৰ ক্ষতি হ'ব পাৰে হেপাটোটক্সিচিটি আহিব নেফ্ৰোটক্সিচিটি আহিব এনেকুৱা ধৰণৰ যিবিলাক প্ৰবলেম আছে এবিলাক আহি যাব পাৰে ঠিক তেনেকৈ এন্টিবায়োটিকো আপুনি যধেমধে এন্টিবায়োটিক খালে আপোনাৰ বডিৰ শৰীৰৰ যেটো প্ৰতিৰোধ ক্ষমতা আছে প্ৰতিৰোধ ক্ষমতাটো ব্যাঘাত জন্মিব সেইকাৰণে যিকোনো ঔষধ খালে ঔষধ খোৱাৰ আগতে আপুনি হেখিনি ঔষধে খাওক কিন্তু এজন ডক্টৰৰ লগত আলোচনা কৰি লওক যে স্যাৰ মই এখিনি ঔষধ খাব পাৰিম নেকি মোৰ এখিনি সমস্যা হৈছে যে ডক্টৰজনে কয় না এখিনি খাব নালাগে এখিনি খাওক সেই ধৰণে আপোনালোকে চলিব আৰু এটা কথা মনত ৰাখিব সৰ্দি জ্বৰ কাহ যেতিয়া হয় আপোনালোকে পানী সদায় গৰম পানী খাব আৰু সদায় বডিটোক হাইড্ৰেট কৰি ৰাখিব ডিহাইড্ৰেচন হ'ব নিদিব কাৰণ হাইড্ৰেট কৰি ৰাখিলে আসলতে শৰীৰটোৱে যথেষ্ট এনাৰ্জি পায় আপুনি অক্সিজেন লেভেলটো ভাল পাই থাকিব এখিনি আসলতে সদায় কেতিয়াও নাপাৰিব আৰু নেমু টেঙা মই আগৰ ভিডিঅ'টোত কৈছিলো মোৰ আগৰ
দুই চাৰিটা আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে নেমু টেঙা খাব লাগে আপোনালোকে নেমু টেঙা আকৌ খাবলৈ আৰম্ভ কৰক কাৰণ নেমু টেঙা যথেষ্ট ভিটামিন চি আছে আৰু ভিটামিন চি আপোনালোকে জানে ভিটামিন চি আমাৰ গোটেই হোল ছিষ্টেমটো আমাৰ গোটেই বডিৰ যিটো গোটেই ছিষ্টেমটোক আচলতে ই সুন্দৰকৈ ৰাখে আৰু আমাৰ প্ৰতিৰোধ ক্ষমতাটো ভাল কৰি ৰাখে আৰু আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব আৰু কোনোবাই যদি ভয় খাই আছে যে কৰোনা আহিল বুলি ভয় খাবলগীয়া একো নাই নাথিং এলছ ডোণ্ট ৱৰি বি কাম এণ্ড কোৱাইট আৰু আপোনালোক সকলো কুশলে থাকক আৰু আপোনালোকৰ কুশল কামনা কৰি মই ভিডিঅ'বিলাক আচলতে প্ৰস্তুত কৰোঁ কাৰণ মই ভাবোঁ যে আচলতে মোৰ এই অকণমান প্ৰচেষ্টাৰ কাৰণে যদি কোনোবা মানুহ এজনো যদি উপকৃত হয় তাতকৈ আৰু ডাঙৰ আনন্দৰ কথা মোৰ একোৱেই নাথাকিব ধন্যবাদ সকলোকে নমস্কাৰ জনাই মই